ছাত্ৰ-ছাত্ৰীসকল আজি আমি ডিসকাস কৰিম ক্লাস 11 ৰ চেপ্টাৰ নাম্বাৰ 2 ৰ ডাইমেনশন অফ ফিজিক্যাল কোয়ান্টিটিৰ ওপৰত। ইয়াৰ আগৰ ক্লাছখিনিত আমি ডিসকাস কৰিছিলো ইউনিট এণ্ড মেজাৰমেন্ট আৰু এৰৰ এনালাইসিসৰ ওপৰত। আজি আমি স্টাৰ্ট কৰিম ডাইমেনশন কি হয় বা ডাইমেনশনেল ফৰ্মুলাটো কেনেদৰে ডিৰাইভ কৰা হয়। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগত আমি যি কেইটা ক্লাস কৰিছিলো তাত ইউনিট কি হয়, ফান্ডামেন্টাল কোয়ান্টিটি কাক কয় বা বেস ইউনিট কাক কয় তাৰ ওপৰত ডিসকাস কৰিছিলো। গতিকে আমি সেইখিনি কথা এতিয়া চাই নাথাকো। সাপোজ ইউনিট এটা তোমাক দিয়া আছে, যিকোনো ইউনিট এটা তোমাক দিয়া আছে, তো এই ইউনিটটো কনভার্ট কৰিব লাগে তুমি ফান্ডামেন্টাল কোয়ান্টিটিলে। ফান্ডামেন্টাল কোয়ান্টিটি কি হয় ইয়াৰ আগৰ এটা ক্লাছত আমি ডিসকাস কৰিছিলো, আৰু সেই ফান্ডামেন্টাল কোয়ান্টিটিৰ যেটো ক্লাস আছিলে মই ভিডিওটিৰ ডেসক্ৰিপশনত দি দিম, তোমালোকে চাই লবা। ঠিক আছে, তো ইউনিট এটা যেতিয়া আমি ফান্ডামেন্টাল কোয়ান্টিটিলে কনভার্ট কৰিব লাগে, এতিয়া আমি কনভার্ট কেনেকে কৰিম। সাপোজ তোমাক এটা ইউনিট দিয়া আছে, ভেলোসিটিৰ তোমাক ইউনিট দিয়া আছে, ভেলোসিটিৰ ইউনিট কি আছিলে মিটাৰ পাৰ সেকেন্ড। তো এই ভেলোসিটিৰ যে আমাক ইউনিটটো দিলে এটো আমি কি হলে কনভার্ট কৰিব লাগে, ফান্ডামেন্টাল কোয়ান্টিটিলে। এটা কথাটো হল ফান্ডামেন্টাল কোয়ান্টিটি কি আছিলে আমি পাইছিলো ইয়াৰ আগৰ চেপ্টাৰটোত। ফান্ডামেন্টাল কোয়ান্টিটি কি আছিলে, মাস, লেংথ, টাইম, টেম্পারেচাৰ, ইলেক্ট্ৰিক কাৰেন্ট আৰু কেইটামান আছিলে, গতিকে আমি এইকেইটাই চাওঁ প্ৰথম। তো মাছৰ কাৰণে আমি যেতিয়া ইউনিটৰ পৰা ফান্ডামেন্টাল কোয়ান্টিটিলে কনভার্ট কৰিম, মাছৰ কাৰণে আমি ধৰিম সাপোজ ক্যাপিটাল এম, লেংথৰ কাৰণে আমি ধৰিম ক্যাপিটাল এল, টাইমৰ কাৰণে ধৰিম আমি ক্যাপিটাল টি, টেম্পারেচাৰৰ কাৰণে ধৰিম আমি কে, আৰু ইলেক্ট্ৰিক কাৰেন্টৰ কাৰণে আমি ধৰিম সাপোজ এ। এতিয়া আমাক দিয়া আছে মিটাৰ পাৰ সেকেন্ড ভেলোসিটিৰ ইউনিট, আমি কনভার্ট কৰিব লাগে ইয়াক ফান্ডামেন্টাল কোয়ান্টিটিলে। কেনেদৰে কনভার্ট কৰিম, আমি এটা কথা জানো, ওপৰত আছে মিটাৰ, মিটাৰটো কিহৰ ইউনিট, লেংথৰ ইউনিট, যিখিনি কথা আমি আগত পাই আহিছো। গতিকে ইয়াত লেংথৰ কাৰণে কি দিয়া আছে, ক্যাপিটাল লেটাৰ এল, গতিকে আমি ওপৰত লিখিম এল, আৰু তলত কি আহিব সেকেন্ড, সেকেন্ড কিহৰ ইউনিট, টাইমৰ ইউনিট, গতিকে টাইমৰ কাৰণে আমি কি লিখিম ক্যাপিটাল লেটাৰ টি, আৰু দিস ইজ ইকুৱেল টু কি লিখিম এল টি ইনভার্স। ঠিক আছে, গতিকে আমি ভেলোসিটিটো কি হলে কনভার্ট কৰিলো, ফান্ডামেন্টাল কোয়ান্টিটিলে, বা আমি এইটোক এনেদৰেও লিখিব পাৰো এম নট, এম নট মানে কি হ'ব তোমাৰ 1, ঠিক আছে, এল টি ইনভার্স হৈ গল। এতিয়া যে আমি এই ইউনিট ফৰ্মুলাটোলে কনভার্ট কৰিলো, এই ফৰ্মুলাটোকে কি বুলি কোৱা হয় তোমাৰ ডাইমেনশনেল ফৰ্মুলা বুলি। তো আমি যেন কনভার্ট কৰিলো এই ইউনিটটো ডাইমেনশনেল ফৰ্মুলাটোলে, এই ফৰ্মুলাটোক কি বুলি কোৱা হয়, বা আমি যেন এটা ফৰ্মুলালে কনভার্ট কৰিলো বা ফান্ডামেন্টাল কোয়ান্টিটিলে কনভার্ট কৰিলো, এক কনভার্ট কৰা যেটো আমি ফৰ্মুলা পাইছো, এই ফৰ্মুলাটো কি বুলি কোৱা হয়, ডাইমেনশনেল ফৰ্মুলা বুলি। ডাইমেনশনেল ফৰ্মুলা, ঠিক আছে, এইটো কোৱা হয় ডাইমেনশনেল ফৰ্মুলা। আৰু ইয়াত প্ৰত্যেকটো কোয়ান্টিটিৰ ওপৰত আমি কি দেখিছো, এটা এটা পাৱাৰ, এমৰ ওপৰত 0 আছে, এলৰ ওপৰত 1 আছে, টি ওপৰত আছে -1। আমি যেন পালো 0 1 -1, এইকেইটা কি বুলি কোৱা হয়, ডাইমেনশন বুলি কোৱা হয়। হল, এইটো কোৱা হয় ডাইমেনশনেল ফৰ্মুলা। আৰু প্ৰত্যেকটো কোয়ান্টিটিৰ ওপৰত যেটো পাৱাৰ আছে তাক কি বুলি কোৱা হয়, ডাইমেনশন বুলি কোৱা হয়। গতিকে আমি এটা কথা গম পালো ইয়াৰ পৰা, যেতিয়া আমি ইউনিট এটা ফান্ডামেন্টাল কোয়ান্টিটিলে বা ফান্ডামেন্টাল কোয়ান্টিটিৰ কম্বিনেশনলে বা কনভার্ট কৰো বা এক্সপ্ৰেস কৰো, আৰু সেই প্ৰসেসটো বা সেই ফৰ্মুলাটো কি বুলি কোৱা হয়, ডাইমেনশনেল ফৰ্মুলা বুলি। আৰু যেতিয়া আমি ডাইমেনশনেল ফৰ্মুলা এটা পাম, তাৰ প্ৰত্যেকটো কোয়ান্টিটিৰ ওপৰত যেটো পাৱাৰ থাকে তাকে কি বুলি কোৱা হয়, সেই ফৰ্মুলাটোৰ বা সেই ইউনিটটোৰ ডাইমেনশন বুলি কোৱা হয়। তো এতিয়া আমি গম পালো ভেলোসিটিৰ কাৰণে ডাইমেনশনেল ফৰ্মুলা কি হয় আৰু ভেলোসিটিৰ কাৰণে ডাইমেনশন কি হয়। ইয়াৰ পিছৰ চেপ্টাৰখিনি যেতিয়া তোমালোকে পঢ়িবা, তেতিয়া প্ৰত্যেকটো চেপ্টাৰত নতুন নতুন কিছুমান ফৰ্মুলা পাবা,
আৰু সেই ফৰ্মুলাটোৰ ৰেসপেক্টত এটা এটা ইউনিট পাবা আৰু সেই ইউনিটৰ ৰেসপেক্টত এটা এটা কি পাবা ডাইমেনশনাল ফৰ্মুলা আৰু কিছুমান ডাইমেনশন পাবা এতিয়া মই অকমান আগতে ধৰি লৈছিলো কিছুমান বেস ইউনিট কি আছিলে মাস length time temperature পাছত আছিলে ইলেক্ট্ৰিক কারেন্ট আমি মাসৰ কাৰণে ধৰিছিলো ক্যাপিটাল M লেংথৰ কাৰণে ধৰিছিলো ক্যাপিটাল L টাইমৰ কাৰণে T টেম্পাৰেচাৰৰ কাৰণে K ইলেক্ট্ৰিক কারেন্ট A বা বেস ইউনিট আৰু কিছুমান আছে সেইখিনিৰ কাৰণে বেলেগ বেলেগ ধৰা হয় গতিকে আমি যেতিয়া ডাইমেনশন ইউনিট এটা ডাইমেনশন ফৰ্মুলা এটা ডাইমেনশনাল ফৰ্মুলালে যেতিয়া আমি কনভার্ট কৰিম আমি এই বেস ইউনিট গিটা এটা স্পেসিফিক টার্ম ধৰি লম বা স্পেসিফিক এলফাবেটেৰে ধৰি লম যেনেদৰে মাসৰ ক্ষেত্ৰত আমি ধৰিম ক্যাপিটাল M লেংথৰ ক্ষেত্ৰত ধৰিম আমি ক্যাপিটাল L টাইমৰ ক্ষেত্ৰত ক্যাপিটাল T টেম্পাৰেচাৰৰ ক্ষেত্ৰত K ইলেক্ট্ৰিক কারেন্টৰ ক্ষেত্ৰত ক্যাপিটাল A যেতিয়া আমি ইউনিট বা ফৰ্মুলা এটা ডাইমেনশনাল ফৰ্মুলালে কনভার্ট কৰিম এই বেস ইউনিট গিটাক আমি এনেদৰে ধৰি লম এটা তোমাক দি আছে সাপোজ ভলিউমৰ ডাইমেনশন উলিয়াব লাগে ভলিউমৰ তো ভলিউমটো আমি কিহে লিখো ক্যাপিটাল লেটাৰ V আৰু V ইকুৱেল টু আমি কি লিখিব পাৰো L কিউব দিস ইজ ইকুৱেল টু মিটাৰ কিউব গতিকে আমি এটো কি হলে কনভার্ট কৰিব লাগে ডাইমেনশনাল ফৰ্মুলালে তো এটা ডাইমেনশনাল ফৰ্মুলালে কেনেদৰে কনভার্ট কৰিবা আমি এটা কথা পাইছিলো লেংথৰ কাৰণে আমি কি ধৰি লৈছিলো বেস ইউনিটটো বা বেস কোয়ান্টিটিটো ক্যাপিটাল L এলফাবেটৰে ধৰি লৈছিলো এতিয়া মিটাৰ কিহৰ ইউনিট লেংথৰ গতিকে আমি এটো ধৰি লম তো L টো কি হ'ব ইয়াৰ ডাইমেনশনাল ফৰ্মুলাটো কি হ'ব L কিউব যদি তোমাক ইয়াৰ ডাইমেনশনৰ কথা খুদে এটো পালো আমি কি ডাইমেনশনাল ফৰ্মুলা বা ডাইমেনশন ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰো m নট L কিউব T নট এনেদৰেও লিখিব পাৰো ঠিক আছে দ্যাট মিন্স m নট ইকুৱেল টু কিমান হ'ব 1 T নট ইকুৱেল টু হ'ব 1 যদি ইয়াত তোমাক খুদে if ভলিউমৰ ডাইমেনশন কিমান এটো হৈছে ডাইমেনশনাল ফৰ্মুলা যদি ডাইমেনশনৰ কথা খুদে তো ডাইমেনশন কিমান হ'ব 0 3 0 m ৰ কাৰণে 0 l ৰ কাৰণে 3 and t কাৰণে 0 হল আমি এতিয়া লাগি কি পালো ভেলোসিটিৰ ডাইমেনশন কেনেকে উলিয়ায় আৰু ভলিউমৰ ডাইমেনশন কেনেকে উলিয়ায় পালো সাপোজ তোমাক এবা দিলে বা আমি কিছুমান লিখিলো তাৰ পৰা কন্টিনিউয়াস চাই থাকিম ফার্স্ট দিলে সাপোজ ভেলোসিটি তাৰ পৰা দিলে তোমাক এসিলারেশন নেক্সট দিলে ফোর্স তাৰ পৰা দিলে সাপোজ ওয়ার্ক ডান বা ওয়ার্ক তাৰ পৰা দিলে এনার্জি এইখিনি আমি কি উলাব লাগে ডাইমেনশন আমি ভেলোসিটি মানে কি জানো displacement by time acceleration আমি জানো rate of change of velocity that is velocity by time আমি force মানে কি জানো acceleration into mass work মানে জানো আমি force into displacement ঠিক একেদৰে আমি এনার্জি মানে জানো যিকোনো এটা এনার্জি লিখা সাপোজ কাইনেটিক এনার্জি আমি লিখিলো কি লিখিব পাৰো হাফ mv² হল এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগে প্ৰত্যেকৰ কাৰণে প্ৰত্যেকটো ইউনিটৰ বা প্ৰত্যেকটো ভেলোসিটিৰ কাৰণে এসিলারেশনৰ কাৰণে ফোর্সৰ কাৰণে ওয়ার্কৰ কাৰণে কাইনেটিক এনার্জিৰ কাৰণে আমি কি উলিয়াব লাগে ডাইমেনশনাল ফৰ্মুলাটো উলাব লাগে কেনেদৰে উলিয়াম আমি ভেলোসিটি ইকুৱেল টু কি লিখিছো ডিসপ্লেসমেন্ট বাই টাইম গতিকে আমি লেংথৰ কাৰণে লেংথটো ডিসপ্লেসমেন্ট কি হৈছে লেংথ গতিকে ডিসপ্লেসমেন্টৰ কাৰণে আমি কি লিখিম ইয়াত ক্যাপিটাল লেটাৰ L আৰু টাইমৰ কাৰণে কি লিখিম ক্যাপিটাল T আৰু this is equal to কি হ'ব L T ইনভার্স এটো হৈছে কি তোমাৰ ডাইমেনশনাল ফৰ্মুলা ভেলোসিটিৰ কাৰণে ইয়াত আছে কি ভেলোসিটি বাই টাইম গতিকে ভেলোসিটিৰ আমি ওপৰত পাই গলো কি আছিল
L T ইনভাৰ্স আৰু তলত কি আহিলে তোমাৰ টাইম আৰু এটা কথা মন কৰিবা যেতিয়া আমি ডাইমেনশনাল ফৰ্মুলালৈ কনভাৰ্ট কৰিম তেতিয়া আমি সদায় যেটো ডাইমেনশনাল ফৰ্মুলা লিখিম মাজু বন্ধনী যেটো আছে সেই বা মিডল ব্ৰেকেট যেটো আছে তাৰ ভিতৰত লিখিম আমি ফৰ্মুলাটো ঠিক আছে বা মাজু বন্ধনীৰ মাজত আমি ফৰ্মুলাখিনি লিখিম গতিকে এটো কি হ'ব L T ইনভাৰ্স 2 গতিকে আমি এসিলাৰেশনৰ কাৰণে কি পালো L T - 2 নেক্সট যদি আমি ফোৰ্সৰ কাৰণে উলিয়াম কি হ'ব ইয়াত আমি এসিলাৰেশনটো পাই থৈছো L T - 2 ইনটু কি হ'ব মাস হৈছে m this is equal to m L T - 2 এটা কথা মন কৰিবা এই দুজন আমি পালো ফোৰ্সৰ ডাইমেনশনাল ফৰ্মুলা কি পালো m L T - 2 ml t - 2 যেন আমি পালো এইটো সদায় তোমালোকে মনত ৰাখিবা বিকজ যদি ফোৰ্সৰ ডাইমেনশনটো তোমালোকে জানা বহুতৰ ডাইমেনশন ইয়াৰ পৰা উলিয়াব পাৰিবা সাপোজ তুমি ওয়াৰ্কৰ বিষয়ে ওয়াৰ্কৰ ডাইমেনশনাল ফৰ্মুলা ওলাব লাগে তো ওয়াৰ্ক ইকুৱেল টু কি হৈছে তোমাৰ ফোৰ্স ইনটু ডিসপ্লেসমেন্ট তো ফোৰ্স ইনটু ডিসপ্লেসমেন্ট আমি ফোৰ্সৰ কাৰণে কি পালো ml t ইনভাৰ্স 2 দিস ইজ ইনটু ডিসপ্লেসমেন্টৰ কাৰণে আমি কি l গতিকে এটো দিস ইজ ইকুৱেল টু কি হ'ব ml স্কয়াৰ t - 2 এটো কাৰ কাৰণে পালো ওয়াৰ্কৰ কাৰণে আৰু এটা কথা মন কৰিবা ওয়াৰ্কৰ ইউনিট কি হয় জুল এটো কিহৰ ইউনিট হয় ওয়াৰ্ক ডানৰ বা ওয়াৰ্কৰ আৰু এটা কথা জানো আমি এনাৰ্জিৰ ইউনিট কি হয় জুল যদি ইউনিটখিনি একেই হয় তেতিয়া ডাইমেনশনাল ফৰ্মুলাটো কি থাকে সেম থাকে যদি আমি ওয়াৰ্কৰ কাৰণে পালো ml স্কয়াৰ t ইনভাৰ্স 2 গতিকে এনাৰ্জিৰ কাৰণেও হ'ব তোমাৰ ml স্কয়াৰ t - 2 যদি তোমাক খুদে কাইনেটিক এনাৰ্জি কাৰণে কিমান গতিকে কাইনেটিক এনাৰ্জি কাৰণেও সেম হ'ব যদি তুমি পটেনশিয়াল এনাৰ্জি কাৰণে উলিয়াইছো পটেনশিয়াল এনাৰ্জি কাৰণেও সেম হ'ব বিকজ ইহঁতৰ ইউনিটটো সেম যদি ইউনিট সেম থাকে সবৰে ডাইমেনশনাল ফৰ্মুলাটো সেম হ'ব সাপোজ এতিয়া কিছুমান তোমাক ফৰ্মুলা দিছে moment of inertia বা তোমাক দিছে প্লাংক কনস্ট্যান্ট ঠিক আছে প্লাংক কনস্ট্যান্টৰ কি ওলাব লাগে ডাইমেনশনাল ফৰ্মুলাটো নেক্সট তোমাক দিছে সাপোজ ৰিফ্ৰেক্টিভ ইনডেক্স আৰু নেক্সট দিছে তোমাক স্ট্ৰেস আৰু এটা দিছে সাপোজ স্ট্ৰেইন এইখিনি কি কৰিব লাগে ডাইমেনশনাল ফৰ্মুলা ডিটাৰমাইন কৰিব লাগে এটা কথা মন কৰিবা তোমালোকৰ যেন এই চেপ্টাৰটো দিলে ডাইমেনশনাল এনালাইসিস তো তোমালোকে আগতে কেতিয়াও পোৱা নাই এটো প্ৰথম ইন্ট্ৰোডিউস কৰিছে বিকজ তোমালোকে ইয়াৰ পাছত যিমানখিনি চেপ্টাৰ পাবা তাৰ ৰেসপেক্টত প্ৰত্যেকটো ফৰ্মুলাৰ কাৰণে তোমালোকে ডাইমেনশনাল ফৰ্মুলা ওলাব লাগিব আৰু প্ৰথমতে সেই কাৰণে ইয়াৰ ইন্ট্ৰোডাকশনটো দি থৈছে যাতে পিছত তোমালোকৰ প্ৰবলেম নহয় এতিয়া মই ইয়াত কিছুমান টাৰ্ম দিলো মোমেন্ট অফ ইনাৰ্শিয়া প্লাংক কনস্ট্যান্ট ৰিফ্ৰেক্টিভ ইনডেক্স স্ট্ৰেস টেন এইখিনি কি হৈছে তোমালোকে পোৱা নাই এতিয়ালৈকে কিন্তু ইয়াৰ ভিতৰত যেতিয়া পঢ়িবা তেতিয়া এইখিনি বস্তুৰ বিষয়ে পাবা জাস্ট এতিয়া তোমালোকে এটা কথা মন কৰা ইয়াৰ প্ৰত্যেকটোৰ ফৰ্মুলাটো মনত ৰাখি থোৱা তাৰ এগেইন ৰেসপেক্টত ডাইমেনশনাল ফৰ্মুলা কেনেদৰে ডিটাৰমাইন কৰিব পাৰি সেইটো চাই লও এতিয়া আমি প্ৰথম পাইছো ইয়াত কি মোমেন্ট অফ ইনাৰ্শিয়া মানে কি হৈছে মাস ইনটু perpendicular distance square বা line square নেক্সট তোমালোকক দিয়া আছে সাপোজ প্লাংক কনস্ট্যান্ট তো প্লাংক কনস্ট্যান্ট তো তোমালোকে এতিয়ালৈকে পোৱা নাই কিন্তু পাবা ইয়াত তোমালোকে জাস্ট ফৰ্মুলাটো মনত ৰাখাই তো E ইকুৱেল টু h নো ইয়াত h টো কোৱা হয় প্লাংক কনস্ট্যান্ট বুলি এটা কি কৰিব লাগে আমি h ৰ ডাইমেনশনাল ফৰ্মুলা ডিটাৰমাইন কৰিব লাগে সিমিলাৰলি ৰিফ্ৰেক্টিভ ইনডেক্স মানে কি আছিল velocity in the first medium in the velocity in the second medium গতিকে এটা কথা মন কৰা ওপৰটো velocity আছে তলতো velocity আছে গতিকে ইহঁতৰ কি হ'ব দুটা কাটাকাটি যাব that means refractive index have no dimension that means ইয়াত দুটা কাটাকাটি গলে answer কি থাকিব m not l not t not গতিকে ডাইমেনশন কি হ'ব 0 হ'ব গতিকে আমি ইয়াক কথা ক'ব পাৰো ৰিফ্ৰেক্টিভ ইনডেক্সৰ ডাইমেনশন নাই
Similarly যদি তোমাৰ স্ট্ৰেছৰ কথা কয় স্ট্ৰেছটো তোমালোকে এতিয়ালৈকে পোৱা নাই স্ট্ৰেছ ইকুৱেল টু কি হয় F/A that is force per unit area Similarly যদি তোমালোকক খুদে ষ্ট্ৰেইনৰ ডাইমেনশন কিমান যদি ষ্ট্ৰেইনৰ ডাইমেনশন খুদে তেতিয়া কি লিখিবা চেঞ্জ ইন লেংথ বাই L ঠিক আছে এইখিনিও তোমালোকে পোৱা নাই ইয়াত এটা কথা মন কৰা ওপৰটো লেংথ আছে তলৰটো লেংথ আছে গতিকে ইয়াতো কি পাম আমি এনসাৰটো নো ডাইমেনশন because আমি ওপৰটো লেংথ লিখিম L দাসৰ কাৰণে তলটো কি লিখিম L লিখিম because this is equal to L কটাকটি যাব তো L not লিখিব পাৰো বা M not লিখিব পাৰো M not L not T not গতিকে ষ্ট্ৰেইনৰ কি নাই ডাইমেনশন নাই এতিয়া যদি আমি চাও E equal to H নিউ এটো ডাইমেনশন ওলাব লাগে কেনেদৰে উলিয়াবা বা মোমেন্ট অফ ইনাৰ্চিয়াৰ ডাইমেনশন ওলাব লাগে কেনেদৰে উলিয়াবা The moments of inertia কথা আমি পাইছিলো moment of inertia mass into r square that means length square massৰ কাৰণে আমি পালো m ঠিক আছে lengthৰ এটো r টো হৈছে কি lengthৰ কথা কৈছে গতিকে আমি l square লিখিব পাৰো this is equal to m l square আর t not লিখিব পাৰো this is equal to 1 এটো হৈছে কি moment of inertia dimensional formula Similarly আৰু এটা দি আছিল কি Planck constant আমি Planck constant টো কৰ পৰা পাম E equal to h nu আৰু ইয়াত h equal to আমি কি লিখিব পাৰো energy by nu আৰু energy equal to আমি কি লিখিব পাৰো work done because energy and work done ৰ কি কয় ইউনিট কিটা সেম হয় আৰু কেটো কি হয় জুল হয় গতিকে যদি ইউনিট সেম থাকে কি হয় ডাইমেনশনাল ফৰ্মুলাও সেম হয় গতিকে nu equal to কি হয় 1/t এতিয়া আমি h equal to কি লিখিম w equal to কি লিখিব পাৰো f dot d আৰু তলত কি হ'ব 1/t মই অকমান আগত কৈছিলো ফোৰ্সৰ যদি ডাইমেনশনটো জানা বহুতৰ ডাইমেনশন ওলাব পাৰে গতিকে ফোৰ্স ইকুৱেল টু কি হ'ব m l t - 2 ঠিক আছে ইনটু ডিসপ্লেসমেন্টৰ বা লেংথৰ ডিসপ্লেসমেন্টটো কি আহিব তোমাৰ l আহিব সিমিলাৰলি 1/t t টো ওপৰত গলে কি হ'ব t ইনভার্স কি পাম m l square t minus 3 এটো কিহৰ কাৰণে পালো Planck constantৰ ডাইমেনশনাল ফৰ্মুলা এটো এতিয়ালৈকে তোমালোকে পোৱা নাই ইয়াৰ পাছত পাবা গতিকে জানি তো ভাল নেক্সট যদি তোমাক কোডে স্ট্ৰেছৰ ডাইমেনশন ফৰ্মুলা ওলাব লাগে স্ট্ৰেছটো তোমালোকে পোৱা নাই এতিয়ালৈকে স্ট্ৰেছ ইকুৱেল টু সদায় ফোৰ্স পাৰ ইউনিট এৰিয়া হয় আৰু ফোৰ্স ইকুৱেল টু আমি পাইছিলো কি m l t - 2 ঠিক আছে এৰিয়া a area means length square গতিকে ইয়াৰ পৰা আমি কি পাম m l টো ওপৰ গলে কি হ'ব l - 1 t - 2 এটো হৈছে কি তোমাৰ ডাইমেনশনাল ফৰ্মুলা যদি তোমাক ইয়াত কোডে ডাইমেনশন কি হয় বুলি বা Planck constantৰ ডাইমেনশন কি হয় বুলি তেতিয়া Planck constantৰ ডাইমেনশন কি লিখিবা m ৰ ওপৰত কিমান আছে 1 2 - 3 Planck constantৰ ডাইমেনশন হ'ব 1 2 - 3 যদি তোমাক কোডে স্ট্ৰেছৰ ডাইমেনশন কিমান তেতিয়া কি লিখিবা 1 - 1 - 2 এটো হৈছে ডাইমেনশন আৰু ওপৰটো হৈছে কি ডাইমেনশনাল ফৰ্মুলা তো আজিৰ ক্লাসটো ইমানে আছিলে আৰু নেক্সট আমি এটো চেপ্টাৰ আজি কমপ্লিট হৈছে নেক্সট যেটো চেপ্টাৰ আছে চেপ্টাৰ নাম্বাৰ 3 আমি স্টাৰ্ট কৰিম থ্যাংক ইউ